নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ ডিপেন আছাম ওৱান্স অসমীয়ামূলক ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ সাধাৰণ জ্ঞানৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আগন্তুক অসম চৰকাৰে 26,000 পোষ্টত নিযুক্তি দিবলগীয়া বিভিন্ন পদসমূহত পৰীক্ষাত আহিবলগীয়া সম্ভাৱনা অধিক আছে। সেয়েহে আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈ গুৰুত্ব সহকাৰে চাই যেন। প্ৰশ্ন নং 1, তলত কোনখন দেশৰ ধানৰ অগ্নি উৎপাদনকাৰী? অষ্ট্ৰেলিয়া, আৰ্জেণ্টিনা, চীন, কিউবা। শুদ্ধ উত্তৰ অপশ্যন চি, চীন। কোনখন দেশ সোণৰ খননত শীৰ্ষস্থানত আছে? কানাডা, আমেৰিকা যুক্তৰাষ্ট্ৰ, ভাৰত, দক্ষিণ আফ্ৰিকা। শুদ্ধ উত্তৰ অপশ্যন ডি, দক্ষিণ আফ্ৰিকা। প্ৰশ্ন নং 3, পৃথিৱীৰ সৰ্ববৃহৎ মৰুভূমি কোনখন? ছাহাৰা, গোবি, থৰ, টাকালা, মাকান। শুদ্ধ উত্তৰ অপশ্যন এ, ছাহাৰা। প্ৰশ্ন নং 4, আটাইতকৈ উত্তপ্ত গ্ৰহটো হৈছে? বুধ, শুক্ৰ, বৃহস্পতি, শনি। শুদ্ধ উত্তৰ অপশ্যন বি, শুক্ৰ। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আফ্ৰিকা। শুদ্ধ উত্তৰ অপশ্যন ডি, আফ্ৰিকা। ভাৰতৰ মুখ্য নিৰ্বাচনী আয়ুক্তক কোনে নিযুক্তি কৰে? প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহমন্ত্ৰী, সংসদ, ডি, ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰ অপশ্যন ডি, ৰাষ্ট্ৰপতি। কোনখন দেশৰ সংবিধান আটাইতকৈ দীঘল? এ, আমেৰিকা যুক্তৰাষ্ট্ৰ, বি, ব্ৰিটিছ যুক্তৰাষ্ট্ৰ, চি, কানাডা, ডি, ভাৰত। শুদ্ধ উত্তৰ অপশ্যন ডি, ভাৰত। ভাৰতৰ জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? এ, কে গান্ধী, ডব্লিউ.চি. বেনাৰ্জী, জৱাহৰলাল নেহেৰু, বংকিমচন্দ্ৰ চেটাৰ্জী। শুদ্ধ উত্তৰ অপশ্যন বি, ডব্লিউ.চি. বেনাৰ্জী, উমেশ চন্দ্ৰ বেনাৰ্জী। প্ৰশ্ন নং 9, কোনখন যুদ্ধৰ পাছত ভাৰতৰ মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠিত হৈছিল? পলাচী, তালিকোটাৰ যুদ্ধ, পানিপথৰ প্ৰথম যুদ্ধ, পানিপথৰ দ্বিতীয় যুদ্ধ। শুদ্ধ উত্তৰ অপশ্যন এ, পলাচী যুদ্ধ। বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্ম উপদেশ দিছিল? বুদ্ধগয়া, বৈশালী, সাৰনাথ, মধুবানী। শুদ্ধ উত্তৰ অপশ্যন চি, সাৰনাথত। ভাস্কৰ দা গামাই ভাৰতলৈ অহা সামুদ্ৰিক পথ কেতিয়া আৱিষ্কাৰ কৰিছিল? 1489, 1499, 1498, 1450। শুদ্ধ উত্তৰ অপশ্যন চি, 1498 চনত। ভাৰত বুৰঞ্জীৰ কোনটো যুগক হিন্দু নৱজাগৰণ ৰেনেছাঁ বুলি কোৱা হয়? গুপ্ত যুগ, ব্ৰিটিছ যুগ, মৌৰ্য যুগ, ব্ৰাহ্মণী যুগ। শুদ্ধ উত্তৰ অপশ্যন এ, গুপ্ত যুগ। বন্ধু বান্ধৱীসকল, আপোনালোকে নতুনকৈ অহাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে যেন, লগতে মৰম আৰু সহায় মোক জনাই যেন। ধন্যবাদ বন্ধু বান্ধৱীসকল।